নাঙ্গলৰ বিৰুদ্ধে যদি কোনোবা ৰাইজে যদি গুচি যায় উন্নয়নৰ কাম কেনেকা হ'ব বিপ্লৱৰ চৰকাৰ নাঙ্গলৰ চৰকাৰ যদি নাঙ্গলৰ নিজাকে বেলেগ অন্য এটা দলত ভোট দিয়ে ইয়াৰ পৰিণাম কি হ'ব ৰাইজে কি পাব ইয়াৰ হিচাপ হ'ব না নাই চৰকাৰৰ বিৰুদ্ধে হ'ব না নাই নাঙ্গলৰ বিৰুদ্ধে যদি কোনোবা ৰাইজে যদি গুচি যায় উন্নয়নৰ কাম কেনেকা হ'ব 15টাই একো ইয়াৰে কোনো কণ্ডিশ্যন নাই সুধিবই নালাগে কিমান পদত জয়যুক্ত হ'ব যাতে জয় ভাৰত পাৰ্টি আৰু বিপিএল আছে সেইটো প্ৰভাৱ পেলাব নেকি একো প্ৰভাৱ নপৰে এটা জাতি দি ৰাজনীতি খেলিব নোৱাৰে সিহঁতে জানে কিবা এটা ভাল বেপাৰ আছে নহয় জানো ভাল বেপাৰ আছে এইটো বেপাৰ ভালকে বেপাৰ হ'ব কৰক খেলিব নোৱাৰেতো ক'ব নোৱাৰে কিন্তু 5,000 10,000 ভোটত জিকে নেকি 70,000 মান ভোট লাগিব হা জিকিব পাৰিম নেকি আপোনালোকে কিমান ভোটত আমি কমসে কম 75,000 to 80,000 আমি পাবলৈ সক্ষম হ'ব আমাৰ জৰিয়তে ৰাইজক কি আহ্বান জনাব আমি ৰাইজক আহ্বান জনাম যে কোনো ভুল কৰি ল'ব নালাগে কোনো ৰাইজে ভুল কৰি ল'ব নালাগে বিপ্লৱৰ চৰকাৰ নাঙ্গলৰ চৰকাৰ জানাৰ পিছতো যদি নাঙ্গলৰ নিজাকে বেলেগ অন্য এটা দলত ভোট দিয়ে ইয়াৰ পৰিণাম কি হ'ব ৰাইজে কি পাব ইয়াৰ হিচাপ হ'ব না নাই চৰকাৰৰ বিৰুদ্ধে হ'ব না নাই নাঙ্গলৰ বিৰুদ্ধে যদি কোনোবা ৰাইজে যদি গুচি যায় উন্নয়নৰ কাম কেনেকা হ'ব আদুৰাই থাকিব এই কথাটো ক'লো থেংক ইউ বাকনত ক'লে যে 5টা গ্যাৰান্টি হয় 5টা গ্যাৰান্টি ক্ষমা বিচাৰিব কি ক'লে কাৰণ সৰু সৰু ভুল হৈছে বুলি আমাক জনাইছে ৰাইজে যিটো ভুলটো স্বীকাৰ কৰিব লাগিব এই ভুলৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছো আৰু ৰাইজে আমাক ক্ষমা দিছে নেক্সট যেন এনেকুৱা ভুল নহওক